হেল্ল' আজি খেললে নাহ নেকি আকৌ 3টা বাজিলে আহ ঐ ৰ গৈছো ৰ ঐ বলটোকে থাকি আহিলে ৰ বলটোকে থাকি আহিছিল বে দেৰি হৈছে বল ঐ কালি মাজৰ ছোৱালীজনী কিন্তু মজা লাগিছিল আকৌ দেই বে আজিও আহিব চাগে তহঁতৰ অনবত ছোৱালী ধান্দা আজি নাম আৰু নাম্বাৰটো লৈ আহিম চাবি ঐ দিলে মোকো দিবি দেই তহঁতক দিলে আৰু চৈয়াত হৈ যাব চাবি কথা শুনা তাৰ কথা ক'বলৈ আহিছে নাম আৰু নাম্বাৰ লাগে যদি তহঁতৰ অপৰিচয়কেইজনী আহিলে চাগে বৈ বৈ ঐ সেইফালে চা মই অথনি কৈছো নাই আহিব বুলি বে আহি গ'ল বে আহি গ'ল তোমালোক ৰ'বাচোন অলপ মানে তোমাৰ লগত অলপ কথা আছিল কি কথা কওকচোন বাৰু তোমাৰ নামটো কি বাৰু কিয় লাগে মানে তোমাক মোৰ ভাল লাগে ৰাস্তাৰ মাজত এইবোৰ কিহৰ অভদ্ৰামী তোমালোকৰ নাম কি বাৰু মোৰ নাম দেইজি আৰু মোৰ নাম হেৱালী আৰু তোমাৰ নামটো কোৱা আকৌ মানে মোৰ নাম পাহি যদি বেয়া নোপোৱা তোমাৰ নাম্বাৰটো দিবা নেকি দি দে লগ বাৰু কোৱা 881180 ডিষ্টাৰ্ব নহয়তো নাই নহয় হ'ব তেতিয়া যোৱা
ঐ আজি নাম্বাৰ পাই গ'লো বে দি দিলে মোক বে নাম্বাৰ দিলে বে ঐ দে মোকো দে আকৌ দিম বুলি কৈছিল নহয় তাই নম্বৰটো পালোঁ এতিয়া ফোন কৰোঁ মেছেজ কৰোঁ কি কৰোঁ বাৰু ফোনকে কৰোঁ যি হয় হ'ব পানী ভৰ্তি হ'লচোন হেল্ল' কি কৰিছা চিনি পাইছানে নাই পোৱা নি কালি যে নাম্বাৰটো লৈছিলোঁ কি কৰিছা মই এনেই কাইলৈ আবেলি লগ কৰিব পাৰিবা নি তেতিয়া ঘাটলৈকে ওলাই আহিবা হ'ব দিয়া বাই ঐ শুনা কোৱা তুমি মোক আজিৰ পৰা তই বুলি মাতিলে হ'ব তই বুলি মাতিলে বেছি ভাল লাগে হয় নেকি আৰু শুনা তুমি মোক কেতিয়াও এৰি থৈ নাযাবা দেই নেযাওঁ পাগলী তোকনো এৰি থৈ ক'ত যাম শুনচোন কি হ'ল কি হ'ল আকৌ পাগলী ধেমালিয়ে কৈছিলোঁ ইমান বেয়া পালি নে মোক কিয় কৰা এনেকুৱা এইটো হ'ব যাওঁ ব'ল এতিয়া যাওঁ ব'ল নাম্বাৰটো পালোঁ ফোন এটাকে কৰি চাওঁ নি ৰাজে গম পালে কিবা ক'ব নি আকৌ যি হয় হ'ব হেল্ল' কোনে কৈছে বাৰু তুমি পাইছোঁ এনেই আছোঁ তুমি কি কৰিছা কাইলৈ কিমান বজাত যাব লাগিব বাৰু ঠিক আছে হ'ব দিয়া কাইলৈ লগ পাম বাই কেতিয়া গ'লাহি
অঁ পালাহি হ'ল আৰু অলপ দেৰি বহুত দেৰি হ'ল চাগে বেয়া নাপাবা দেই হ'ব দিয়া ব'লা এতিয়া দেৰিয়ে হ'ব নহ'লে বাটত কথা পাতিম ব'লা ঐ ৰবাচোন অঁ ক'ত যোৱা এই ৰাজহেঁতৰ ঘৰৰ পৰা আহোঁগৈ সিহঁতৰ বহুত দিন খবৰ খাতি পোৱা নাই সিহঁতৰ কথা তুমি গম নোপোৱা নি কি কথা এই মোৰ যে লগৰ এজনীৰ পৰা নাম্বাৰটো লৈছিলে অঁ ব'লা তেতিয়াহ'লে দুয়োটা ৰাজহেঁতৰ ঘৰৰ পৰা আহোঁগৈ সিহঁতক কথাখিনি কওঁগৈ অঁ ব'লা সিহঁতৰ কি হৈছে চোৱা অঁ ব'লাচোন ব'লা কি হৈছে তোমালোকৰ কি হৈছে কি হ'ল তহঁতৰ ঐ কিয় কাজিয়া কৰিছ ঐ বুলি কৈছো নাই এৰিছ নে বহ তই বহ তোমালোকে কিয় কাজিয়া কৰিছা মই তোক কৈছিলোঁ নে মই প্ৰথমতে নাম্বাৰটো লৈছিলোঁ ই কিয় মোৰ লগত এনেকুৱা ভোগ কৰিব তহঁতি কাজিয়াকে কৰি থাকিবি নি ৰচোন বহিয়া বহ তই বহ তহঁতি কথাবোৰ ভালকৈ নজনাকৈ যে কাজিয়া কৰ তোমালোকে তাইৰ দৰে ছোৱালীজনীৰ কাৰণে বন্ধুত্বৰ দৰে সম্পৰ্কটো কিয় নষ্ট কৰিছা তাইৰ কথা তহঁতি ভালদৰে জানো বিশ্বাস নকৰা যদি মোৰ হাতত তাইৰ প্ৰমাণো আছে তই চাই ল এই এনেকুৱা বুলি মই ভবাই নাছিলোঁ তাইৰ কাৰণে মই তোৰ লগত এনেই কাজিয়া লাগিলোঁ তই মোক বেয়া নাপাবি হ'ব দে তইহে এনেই কাজিয়াখন কৰিলি তোমালোকৰ বেয়া লগাটো স্বাভাৱিক কিন্তু তাই যেতিয়া তোমালোকৰ ভাল পোৱাৰ মূল্য বুজিয়ে নাপালে তেন্তে তাইৰ কাৰণে মন বেয়া কৰি কি লাভ ঠিকেই তাইৰ কাৰণে আজি আমাৰ বন্ধুত্বটো শেষ হৈ গ'লহেঁতেন আমি আজিৰ পৰা আৰু কাজিয়া নকৰোঁ সঁচাকৈ তোমালোকৰ বন্ধুত্ব এনেদৰে দেখি মোৰ বহুত ভাল লাগিছে তোমালোক সদায় এনেদৰে থাকিবা তোমালোকৰ লগত আজিৰ পৰা মই বান্ধৱী হ'ব পাৰিমনে আজিৰ পৰা আমি ভাল বন্ধু